Hello everyone, most welcome to Heze Tutorial YouTube channel. Aru protomote okoluke Heze Tutorial YouTube channel or পৰিয়ালৰ পৰা বহুত অভিনন্দন জনাইছো যি সকলে যোৱা কালি হঠাৎ 10 সেপ্টেম্বৰ তাৰিখে প্ৰকাশ পোৱা প্ৰথমখন মেথাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বা একেদকলৰ নাম অনিবিষ্ট কৰাৰ ক্ষেত্ৰত সৌভাগ্য হৈছে একেদকলক বহুত অভিনন্দন জনাইছো লগতে আমাৰ ডিপাৰ্টমেন্টলৈ most welcome. এতিয়া বিকয়টো হৈছে যে বহু পাৰ্টিৰ নাম এলপি আৰু ইউপি দুইটাতে আছে তেনে ক্ষেত্ৰত বহু পাৰ্টিৰ চিন্তিত হৈ আছে যে DEE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন তৰফৰ পৰা অটোমেটিক্যালি এখন কাটি দিব নেকি নে এলপি কাটিব নে ইউপি কাটিব নেকি তেনে ধৰণে বহুতে চিন্তা কৰি আছে হয়তো ডাবলকে যিকোনো ইচ্ছা কৰিলে একেদকলে যিকোনো এখনৰ পৰা অটৰাই দিব পাৰে তেনেকে কৰিব নোৱাৰে অল তেনেকে কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে মই কৈ আছো মোৰ এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো ময়ো আপোনালোকৰ দৰে আগতে যেতিয়া এনে ধৰণৰ মেৰিট লিষ্ট দিছিলে তেতিয়া এলপি ইউপি দুইটাতে সিলেক্ট হৈছিল সিলেক্ট হোৱাৰ পাছত মোৰ চিন্তা হৈছিল যে এতিয়া মোৰ হোম ডিস্ট্ৰিক্টটো আহিছে এলপিটো আহিছে ইউপিটো আহিছে তাৰপিছতে ভাবিলো যে এতিয়াটো কি হ'ব নিশ্চিতভাৱে এখন কেনসেল কৰি দিব চাগে ইউপিটো কেনসেল কৰিলে বেয়া হ'ব একেদকলে চইচাৰে কেনসেল কৰিলেটো বহুত বৰবাদ হৈ যাব মই ইউপিত কৰাৰ চান্স অকন সেলাৰি কিনিও অলপমান বেছি হ'ব তেনে ধৰণৰ তাৰ পাছতে এনেকৈ চিন্তা কৰি টকাৰ পাছতে ডি তৰফৰ পৰা এটা মেছেজ আহিলে বা এখন অৰ্ডাৰ ইস্যু কৰিলে যে যিসকলৰ নাম ডাবল কাইছে যে ইউপিটো আহিছে এলপিটো আহিছে তেনে পাৰ্টিসকলে যিকোনো এটা নিজৰ পছন্দ অনুযায়ী বাছনি কৰিব লাগে সো মই নিজৰ হোম ডিস্ট্ৰিক্টে বাছনি কৰিলো এলপিটো কেনসেল কৰিলো ইউপিটো ৰাখি দিলো কিয় মই এই কথাখিনি মই শেয়াৰ কৰিছো গম পাইছেনে আপোনালোকৰো সাগে এনেকুৱা হৈ আছে আৰু এনেকুৱা বহু পাৰ্টি আছে যে বহুতে প্ৰশ্ন কৰিব যে মই ইউপি নকৰো এলপিটো কৰিব পাৰিম নে নাই এটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত বেছ হ'ব আপোনাৰ কথা আপোনাৰ ইচ্ছা আকো বহুতে ক'ব যে মই এলপি কেনসেল কৰিম ইউপি কেনসেল কৰি এলপি কৰিম এটো সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত বেছ কৰে তাত DEE লগত কোনো ৰিলেটেড নাই এতিয়া সাপোজ ফৰ এক্সাম্পল হিচাপে দিম এক্স নামৰ লৰাজনৰ হোম ডিস্ট্ৰিক্ট সাউথ সালমৰা একেৰে তাত এলপি পাইছে হোম ডিস্ট্ৰিক্টতে এলপিৰ ক্ষেত্ৰত সিলেক্টেড হৈছে আৰু ইউপিৰ ক্ষেত্ৰত অৰ্থাৎ আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত সাপোজ তিনিচুকীয়াত পাইছে তেনে ক্ষেত্ৰত একেতে হোম ডিস্ট্ৰিক্টত কৰে বা তিনিচুকীয়াত কৰে এটো সম্পূৰ্ণৰূপে নিজৰ লগত কথা একেতে ইউপিও কেনসেল কৰিব পাৰে এলপিও কেনসেল কৰিব পাৰে ঠিক আছে হোম ডিস্ট্ৰিক্টৰ আপোনাৰ সুবিধাৰ কাৰণে যত কৰে কৰিব পাৰে হল সো আপোনালোকে চিন্তা কৰিব নালাগে যে এলপি ইউপি দুইটাতে নাম আইছে কোনোবা এটা নিজে চইচাৰে দিয়ে কেনসেল কৰিব তেনেকুৱা নহয় সম্পূৰ্ণৰূপে আপোনাৰ পৰা পাৰমিশন ল'ব পাৰমিশন লোৱাৰ পাছতে আপোনালোকৰ নামটো যিকোনো এখনৰ পৰা উঠাই দিব আপুনি সাবমিট কৰিব লাগিব ওয়েবসাইট দিব অৰ্ডাৰ দিব এই অৰ্ডাৰ মতে বা ওয়েবসাইটত গৈ আপুনি এই ডাবল হৈ টকাটো উঠাই দিব পাৰিব এটা নেক্সট পইণ্টটো হৈছে আমাৰ হোম ডিস্ট্ৰিক্টৰ কথাটো দেই হোম ডিস্ট্ৰিক্টৰ কথাটো ডাইৰেক্ট ক'ব পৰা নাযায় যদিও মোৰ অভিজ্ঞতা পালৰ পৰা এইখিনিকে মই আপোনালোকক শেয়াৰ কৰিছো সাপোজ যোৱা কালিৰ যিখন মেৰিট লিষ্ট এই মেৰিট লিষ্টত আপোনাৰ নাম আইছে সাপোজ কোনোবাই বিজয়ৰ নাম আইছে সাপোজ ধৰে লৈছো বিজয় বা XYZ ৰ নাম আইছে কিন্তু হোম ডিস্ট্ৰিক্টৰ নাম অহা নাই তেনে পাৰ্টি সকলৰ নাম সেকেন্ড অৰ্থাৎ দ্বিতীয়খন মেৰিট লিষ্টত নাম আইব নেকি বহুত প্ৰশ্ন দেই লজিকেল আছে যে মোৰ যোৱা কালিৰ মেৰিট লিষ্টত মোৰ নাম অহা নাই মোৰ সেকেন্ড লিষ্টত হোম ডিস্ট্ৰিক্টৰ নাম আই যোৱাৰ চান্স আছে কিন্তু যদি আপোনালোকৰ নাম অলৰেডি হাই গৈছে হোম ডিস্ট্ৰিক্টৰ নহলেও বেলেগ ডিস্ট্ৰিক্টৰ নাম আইছে তেতিয়ালে আপোনালোকে এইখন পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টতে যেটো মানে অলৰেডি আপোনালোকে সিলেক্টেড হৈছে তাতে চাকৰি কৰিবৰ কাৰণে আজু হ'ব লাগিব সিস্টেমটো আগৰ পৰাই কৰিছে দেই মই অভিজ্ঞতা পালৰ পৰাই কৈছো হয়তো আপোনালোকে জ্ঞাত হ'ব পাৰে মোতকৈ মানে বেটাৰ সো আপোনালোকে কমেন্ট কৰি জনাব যে এই সিস্টেম তেনেকুৱা মই সেই সিস্টেমটোৰ ওপৰত অলপ ডাউট আছে কাৰণ
প্ৰথমখন মেধাৰ তালিকাত যদি নাম আহে এই ডিষ্ট্ৰিক্টতে কৰিব লাগে যদিও সেকেন্ড মেৰিট লিষ্টত আপোনাৰ কাট অফ আপোনাৰ হোম ডিষ্ট্ৰিক্টত কভাৰ কৰে তেতিয়া নিদিয়ে দেই আগতে দিয়া নাছিলে সো তেনেকেতো আপোনালোকে সেই হোম ডিষ্ট্ৰিক্ট বা আউটৰ ডিষ্ট্ৰিক্টৰ কথাটো অলপমান এৰাহেৰি কৰিব হ'ল এৰি চলক যতে আপোনালোকে এপইন্টমেন্ট পাইছে তাতে কৰক হয় সবৰে ইচ্ছা থাকে যে হোম ডিষ্ট্ৰিক্টতে চাকৰি কৰা কিন্তু এনেকুৱা নহয় যে হোম ডিষ্ট্ৰিক্টতে যে পাব লাগে তেনেকুৱা মিছন হৈ আপোনালোকে যাওগে পাৰিব সো এইখিনি বিষয় আছিল আজিৰ মূল ভিডিও এইখিনি বিষয় আপুনি 3 নম্বৰ কিবা তৃতীয় পছন্দৰ ডিষ্ট্ৰিক্টটো যদি নাম আইছে আপুনি তাতে কৰিব লাগিব সেকেন্ড মেৰিট লিষ্টত বা তোমাৰ ফাইনাল মেৰিট লিষ্টত আপোনাৰ নাম আপোনাৰ জিলাৰ কাট অফ কভাৰ কৰিলে কিন্তু নাম অহাৰ চান্স থাকে মোৰ এইটো অভিজ্ঞতা পালৰ পৰা কৈছো ঠিক আকু কৈছো যে আপোনালোকে এইখিনি ওপৰত কমেন্ট কৰিব আৰু বহুতে প্ৰশ্ন কৰি আছিল যে ফাৰ্স্ট প্ৰিফাৰেন্স যিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰা হৈছিল এই ডিস্ট্ৰিক্টত যদি কাট অফ কভাৰ নকৰে তেতিয়ালে সেকেন্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্টত নাম নাহে নেকি বা থাৰ্ড প্ৰিফাৰেন্স ডিস্ট্ৰিক্টত মেৰিট লিষ্টত নাম নাহে নেকি উৰিছিলে আপোনাৰ নম্বৰ যতে কভাৰ কৰে তাতে আহিব সাপোজ আপুনি প্ৰথমখন পছন্দ জিলা হিচাপে বাছনি কৰা জিলাখনৰ নাম হহা নাই তেতিয়ালে সেকেন্ডৰ আহিব যদি সেকেন্ডটো নাম নাহে তেতিয়া 3 নম্বৰত আহিব প্ৰিফাৰেন্সটো কেনেকৈ দিয়ে সাপোজ ফাৰ্স্ট প্ৰিফাৰেন্সৰ নাম হহা নাই কাট অফ কভাৰ কৰা নাই তেতিয়া সেকেন্ডত চাব আপোনাৰ সেকেন্ডত যদি নাম নাহে তেতিয়া 3 নম্বৰত চাব 3 নম্বৰটো যদি নাম নাহে তেতিয়ালে আপোনাৰ নাম নাই সো এইখিনি বিষয় আছে সো যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰিব আপোনালোকৰ সুবিধাৰ কাৰণে বনাই দিছো বিশেষকৈ এইটো সিলেক্টেড পাৰ্টিসকলৰ কাৰণে আৰু সিলেক্টেড পাৰ্টিসকলৰ কাৰণে আৰু আপোনালোকে জয়নিং প্ৰসেছটোৰ বিষয়ে ভিডিও লাগে নে নাই কমেন্ট সেকশনত কমেন্ট কৰি জনাব